নমস্কাৰ আপোনালোক সকলোকে আছামিজ লাইভ ইনফো ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল আজিৰ দিন ৰাজ্যকে ধৰি সমগ্ৰ দেশত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে সংগ্ৰহ কৰা হৈছে আৰু এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই জৰুৰী। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষৰলৈকে চাই থাকক আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি আমাক উৎসাহিত কৰিব। দৰ্শকসকল আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে সংবাদ মেলে যেন কাল হ'ল আনন্দ মিশ্ৰাৰ বাবে নগাঁৱৰ পৰা কিয় বদলি কৰা হ'ল আনন্দ মিশ্ৰাক প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক তথা IPS বিষয়া আনন্দ মিশ্ৰাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে। IPS বিষয়াগৰাকী যোৱা 22 জানুৱাৰীত হোৱা এটা এনকাউণ্টাৰ ঘটনাক লৈ বিতৰ্কৰ আৱৰ্ত কমাই পৰিছিল। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি আৰক্ষী অধীক্ষকগৰাকীয়ে নগাঁৱত অপৰাধ নিয়ন্ত্ৰণৰ বাবে গঠন কৰি দিয়া এটি এণ্টি নাৰ্কটিক স্কোৱাডৰ বিষয়ে প্ৰদীপ বনিয়াৰ গুলীবিদ্ধ হৈছিল কৃতিকমল বৰা নামৰ ছাত্ৰ নেতাগৰাকী। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক তদন্তৰ দায়িত্ব দি এখন কমিটি গঠন কৰি দিছিল। মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া কমিটিয়ে দাখিল কৰা প্ৰতিবেদনত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাড দোষী সাব্যস্ত কৰা হৈছিল। প্ৰদীপ বনিয়াক নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্কটিক স্কোৱাড ভংগ কৰি প্ৰতিজন সদস্যকে বদলি কৰি দিয়াৰ নিৰ্দেশ হৈছিল। আৰু এই ঘটনাৰ পিছত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ ওপৰত ৰাজ্যৰ বহু বিৰোধী ৰাজনৈতিক নেতাই শাস্তিমূলক ব্যৱস্থা লোৱাৰ দাবী তুলিছিল। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰাৰ নিৰ্দেশ দিয়ে অসম আৰক্ষী সঞ্চালক প্ৰধানক। এতিয়া আনন্দ মিশ্ৰাৰ বদলিৰ সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কৃতিকমল বৰাৰ ঘটনাটোৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। আনন্দ মিশ্ৰাৰ বিৰুদ্ধে তদন্ত কমিটিয়ে কোনো প্ৰতিবেদন দিয়া নাই, কিন্তু সংবাদ মাধ্যমৰ আগত তদন্ত কমিটিৰ প্ৰতিবেদনক হেয় কৰিব খুজিলে ভাল নালাগে। আৰক্ষী সদায় নিৰীহ লোকৰ লগত থাকিব লাগিব, অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব, কিন্তু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওঁতে যদি সাধাৰণ নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ যায় আমাৰ প্ৰচেষ্টাটোৱে বিফল হৈ যাব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় নিৰীহ লোকক আৰক্ষীয়ে একো কৰিব নালাগে, গালি পাৰিলেও দুই এটা গালি শুনি লওক। মই থানা SP বুজি পাওঁ, মই স্কোৱাড বুজি নাপাওঁ। উল্লেখযোগ্য যে 2021 চনৰ মে' মাহত নগাঁৱত যোগদান কৰা IPS বিষয়াগৰাকী অতি কম দিনৰ ভিতৰতে নগাঁও ৰাইজৰ জনপ্ৰিয়তা অৰ্জন কৰিছিল। যোগদানৰ পিছতে নগাঁৱত এটা এটাকৈ কুখ্যাত অপৰাধীক গ্ৰেপ্তাৰ আৰু বহুকেইটা এনকাউণ্টাৰ কৰি নগাঁৱৰ অপৰাধ জগতত কঁপনি তোলা আনন্দ মিশ্ৰাৰ বদলিৰ পিছতে নগাঁৱৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোগদান কৰাৰ পিছদিনাৰ পৰা নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান প্ৰবল কৰি তোলা আৰক্ষী বিষয়াগৰাকীৰ বদলিক মানি ল'ব পৰা নাই তেওঁৰ অনুৰাগী মহলে। আৰু তাৰপিছত বিদায় লোৱাৰ সময়ত আনন্দ মিশ্ৰাই ক'লে সকলো ভালে থাকক, বাই বাই নগাঁও, থেংক ইউ নগাঁও। এই মন্তব্যৰে নগাঁৱৰ পৰা বিদায় ল'লে বহু চৰ্চিত IPS বিষয়া তথা নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই। স্বভাৱসুলভ মিঠা হাঁহিৰে নগাঁওবাসীক শেষ প্ৰৱৰ্তনা জনোৱা আৰক্ষী অধীক্ষকগৰাকী বিগত সময়ছোৱাত নগাঁও ৰাইজৰ মাজত ব্যাপক জনপ্ৰিয় হৈ পৰিছিল। 22 জানুৱাৰীত কৃতিকমল বৰা এনকাউণ্টাৰৰ বাবে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদৰ জোৱাৰ উঠিছিল যদিও আনন্দ মিশ্ৰাৰ জনপ্ৰিয়তা অক্ষুণ্ণ আছিল ৰাইজৰ মাজত। কিন্তু তদন্ত কমিটিৰ প্ৰতিবেদনৰ পিছতো এনকাউণ্টাৰত আহত প্ৰাক্তন ছাত্ৰ নেতা কৃতিকমল বৰাক নিৰ্দোষী বুলি মানি নলওঁ বুলি সংবাদ মাধ্যমত দিয়া বিবৃতিৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে বদলি কৰা হ'ল আনন্দ মিশ্ৰাক। আজি পুৱা নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়ত নগাঁৱৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নগাঁওবাসীৰ মংগল কামনা কৰি শেষ বিদায় ল'লে জনপ্ৰিয় আৰক্ষী বিষয়াগৰাকীয়ে। অহাৰ সময়ত নগাঁওবাসীক বহুত মিছ কৰিম বুলি ক'লে আনন্দ মিশ্ৰাই। আনহাতে আমি জানিব পৰা আন এক তথ্যৰ মতে নগাঁৱত যোগদান কৰাৰ পিছতে আনন্দ মিশ্ৰাই ড্ৰাগছৰ বিৰুদ্ধে গঠন কৰিছিল এণ্টি নাৰ্কটিক স্কোৱাডৰ। নগাঁও আৰক্ষী ছাউনীত গঠন কৰা এই এণ্টি নাৰ্কটিক স্কোৱাডৰ অভিযানত গুলীবিদ্ধ হৈ মৃত্যুক সাৱটি লৈছিল ঢিঙৰ কুখ্যাত ড্ৰাগছ মাফিয়া আৰু বহু ডকাইতি অভিযোগত অভিযুক্ত জয়ানল আবিদিনে। ইয়াৰ পিছতে অৰ্ধশতাধিক ড্ৰাগছ মাফিয়াৰ লগতে 3 শতাধিক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল এই স্কোৱাডে। আনন্দ মিশ্ৰাৰ বৃহৎ সাফল্যৰ ভিতৰত আছিল নগাঁৱৰ মষ্ট ৱান্টেড অপৰাধী ইফু ওৰফে আব্দুল বাছেটৰ গ্ৰেপ্তাৰ। এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আঘাতপ্ৰাপ্ত হৈ আৰক্ষীৰ হাতত বন্দী হৈছিল বিগত প্ৰায় 5 বছৰে নগাঁও আৰক্ষীৰ মষ্ট ৱান্টেডৰ তালিকাত থকা ইফু। কিন্তু যোৱা 22 জানুৱাৰীত এটা ভুল এনকাউণ্টাৰৰ বাবেই মাত্ৰ 6 মাহতে নগাঁৱৰ পৰা বিদায় ল'ব লগা হ'ল অসম আৰক্ষীৰ দক্ষ আৰু সাহসী বিষয়াগৰাকী। আৰু আমি জানিব পৰা মতে মেঘালয় জংঘলৰ মোগলী বুলি জনপ্ৰিয় হৈ পৰিছিল আনন্দ মিশ্ৰা। অদম্য সাহসী আনন্দ মিশ্ৰাৰ নেতৃত্বত মেঘালয় আৰক্ষীয়ে উগ্ৰপন্থী সংগঠন GNLৰ বিৰুদ্ধে লাভ কৰিছিল ব্যাপক সফলতা। বহু দুৰ্ধৰ্ষ GNL কেডাৰক গ্ৰেপ্তাৰৰ লগতে সংঘৰ্ষত নিহত কৰাত সক্ষম হৈছিল আনন্দ মিশ্ৰাই। ইয়াৰ পিছতে ধুবুৰী কুখ্যাত গো মাফিয়া সাম্ৰাজ্যত কঁপনি তুলিছিল আনন্দ মিশ্ৰাই। বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰা কেইবাটাও কুখ্যাত গো মাফিয়াক গ্ৰেপ্তাৰ কৰিছিল আনন্দ মিশ্ৰাই। 2021 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে অপৰাধীৰ সাম্ৰাজ্য নগাঁৱক
অপৰাধমুক্ত কৰাৰ দায়িত্ব দিয়া হৈছিল আনন্দ মিশ্ৰাক। চৰকাৰে আশা কৰাতকৈ ক্ষীপ্ৰতাৰে কাম কৰি আনন্দ মিশ্ৰাই নগাঁৱৰ অপৰাধীৰ মাজত সৃষ্টি কৰিছিল সন্ত্ৰাসৰ। আজিৰ দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। যকৃত ৰোগত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছে বুঢ়া সত্ৰাধিকাৰগৰাকী। বুঢ়া সত্ৰাধিকাৰক সাক্ষাতৰ বাবে অহা লোকৰ নাম পঞ্জীয়ন নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। GMCH কৰ্তৃপক্ষই ল'ব এই ব্যৱস্থা। আজিৰ দিনটোৰ এটা আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিত যোগদান কৰিলে WWE তাৰকা ৰেছলাৰ দি গ্ৰেট খালী। আমি জানিব পৰা মতে WWE তাৰকা ৰেছলাৰ দি গ্ৰেট খালীয়ে যোগদান কৰিলে বিজেপিত। দিল্লীত বিজেপিত যোগদান কৰে গ্ৰেট খালীয়ে। গ্ৰেট খালী হিমাচল প্ৰদেশৰ বাসিন্দা। তেওঁৰ প্ৰকৃত নাম দলীপ সিং ৰাণা। বিজেপিত যোগদান কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে গ্ৰেট খালী। গ্ৰেট খালীয়ে কয় যে বিজেপিত যোগদান কৰি তেওঁ ভাল লাগিছে। তেওঁ কয় যে এনেকুৱা এখন দেশ নাই য'ত মই ৰেছলিং কৰা নাই। টকা উপাৰ্জন কৰিম বুলি ভাবিলে আমেৰিকাতে থাকিলোহেঁতেন, কিন্তু মই ভাৰতলৈ আহিছোঁ কাৰণ দেশৰ প্ৰতি মোৰ প্ৰেম আছে। মই দেখিছোঁ যে মোদীৰ ৰূপ দেশে এগৰাকী সঠিক প্ৰধানমন্ত্ৰী পাইছে। তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিচাৰধাৰাৰে প্ৰভাৱিত বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে গ্ৰেট খালীয়ে বিজেপিত যোগদান কৰা দলটোৰ বাবে লাভজনক হ'ব পাৰে। বিগত বৰ্ষত গ্ৰেট খালীয়ে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱকো সাক্ষাৎ কৰিছিল। অখিলেশ যাদৱৰ সৈতে কি কথা পাতিছিল সেয়া পোহৰলৈ অহা নাছিল, কিন্তু সমাজবাদী পাৰ্টীত যোগদান কৰিব বুলি অনুমান কৰা হৈছিল। আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বহুতো চহৰত 100 টকাৰ ওপৰত পেট্ৰল ডিজেলৰ মূল্য। আমি জানিব পৰা মতে ৰাজ্যিক মালিকাধীন তেল কোম্পানীবোৰে বৃহস্পতিবাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য সলনি কৰা নাই। আজি মুকলি কৰা তেলৰ হাৰ 3 মাহৰো অধিক সময় ধৰি স্থিৰ হৈ আছে। মূল্যবৃদ্ধি নোহোৱা স্বত্বেও দেশৰ বহুতো চহৰত পেট্ৰলৰ হাৰ এতিয়াও 100 টকাতকৈ অধিক। মুম্বাইত পেট্ৰলৰ সৰ্বাধিক মূল্য 110 টকাৰ ওচৰত, আনহাতে হায়দৰাবাদত প্ৰতি লিটাৰ পেট্ৰলত 108.20 পইচাৰ বিক্ৰী হৈ আছে। দৰাচলতে 2021 চনৰ 4 নৱেম্বৰত দেশৰ বহু ঠাইত পেট্ৰলৰ মূল্য 100 টকাৰ ওপৰলৈ যোৱাৰ পিছত মোদী চৰকাৰে পেট্ৰলৰ ওপৰত আবকাৰী শুল্ক 5 টকা আৰু ডিজেলৰ প্ৰতি লিটাৰ 10 টকা হ্ৰাস কৰিছিল। আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বকুত বিলাসী বাহনত ওলাল বৃহৎ পৰিমাণৰ জাল নোট, 2 সৰবৰাহকাৰীক আটক। আমি জানিব পৰা মতে বকুৰ ৰাজাপাৰাত বৃহৎ পৰিমাণৰ জাল নোট জব্দ। 3 কোটিৰ অধিক জাল নোট জব্দ কৰে আৰক্ষীয়ে। আটক 2জন জাল নোট সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুটাৰ নাম ছাহিদুল ইছলাম আৰু নবিউল ইছলাম। 2জনৰ ঘৰ গোৱালপাৰাৰ কৃষ্ণাইৰ।